চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ অন্তত কোনে মাৰিব শেষাহি মধ্যপ্ৰদেশত নিৰ্বাচনী গৰম বতাহ কঁকালত টঙালি বান্ধি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে বহু বাঘা বাঘা নেতাই অপেক্ষা মাথোন নিৰ্বাচনী ফলাফললৈ কোনে দখল কৰিব গাদী ভূমিস্খলন জ্বৰ দিশে সকলো ওপৰে আগবাঢ়িছে বিজেপি শিৱৰাজ সিং চৌহান আৰু কমল নাথে নিজ নিজ আসনত আগবাঢ়ি আছে বহু প্ৰত্যাশিত বিধানসভা নিৰ্বাচনৰ ফলাফললৈ ঘড়ী টিক টিক কৰিছে সকলো নেতাৰ হাতে হাতে বহু প্ৰত্যাশা আৰু ৰাজনৈতিক উত্তাপেৰে গৰম বতাহ বলিছে ৰাজনৈতিক মহলত কিয়নো সমীক্ষাকাৰীসকলে ফলাফলৰ ওপৰত বিভক্ত হৈ আছে এক্সিট পোলে মিশ্ৰিত সংকেত প্ৰেৰণ কৰিছে বহুতে এই গুৰুত্বপূৰ্ণ যুদ্ধক্ষেত্ৰত বিজেপিক আগুৱাই লৈ গৈছে প্ৰথম বেলত বাকচ মুকলি হোৱাৰ লগে লগেই পুৱা 8 বজাত আৰম্ভ হৈছে নিৰ্বাচন যাৰ ফলত মধ্যপ্ৰদেশৰ 230খন বিধানসভাৰ আসনৰ গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে 52খন জিলাৰ মুখ্য কাৰ্যালয়ত মিশ্ৰণ আৰু স্বচ্ছ নিৰ্বাচনী প্ৰক্ৰিয়া নিশ্চিত কৰিবলৈ কঠোৰ নিৰাপত্তা বেষ্টনী গ্ৰহণ কৰা হৈছে মধ্যপ্ৰদেশ আৰু তেলেংগানাৰ প্ৰতি দৃষ্টি ৰাখি কংগ্ৰেছ দলটোৱে ৰাজস্থান আৰু ছত্তীশগড়ত ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ উগ্ৰভাৱে আশা কৰিছে এই নিৰ্বাচনসমূহত শক্তিশালী প্ৰদৰ্শনে বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটৰ ভিতৰত দলটোৰ স্থিতি যথেষ্ট শক্তিশালী কৰিব পাৰে আগন্তুক 24 চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে কঠোৰ প্ৰত্যাহ্বানৰ বাবে সাজু হ'ব পাৰে ছত্তীশগড় মধ্যপ্ৰদেশত বিজেপিৰ জয় নিশ্চিত বুলি মন্তব্য গজেন্দ্ৰ সিং शेखावतर छत्तीसगढ़ में मध्य प्रदेश में भारतीय जनता पार्टी प्रचंड बहुमत के साथ जीत करके सरकार देखिए माननीय मोदी जी ने जिस तरह से देश के गरीब के जीवन में परिवर्तन लाने के लिए और देश के गरीब का कल्याण करने के लिए काम किया है ये सब उसी का परिणाम है हो गया उसके बाद पहले दिन से कह रहा था मैं धरातल को देख रहा था कि इस बार का चुनाव राजस्थान की जनता छत्तीसगढ़ में मध्य प्रदेश में भारतीय जनता पार्टी प्रचंड बहुमत के साथ जीत करके सरकार देखिए माननीय मोदी जी ने जिस तरह से देश के गरीब के जीवन में परिवर्तन लाने के लिए और देश के गरीब का कल्याण करने के लिए काम किया है ये सब उसी का परिणाम है हो गया उसके बाद पहले दिन से कह रहा था मैं धरातल को देख रहा था कि इस बार का चुनाव राजस्थान की जनता छत्तीसगढ़ में मध्य प्रदेश में भारतीय जनता पार्टी प्रचंड बहुमत के साथ जीत करके सरकार देखिए माननीय मोदी जी ने जिस तरह से देश के गरीब के जीवन में परिवर्तन लाने के लिए और देश के गरीब का कल्याण करने के लिए काम किया है ये सब उसी का परिणाम है हो गया उसके बाद पहले दिन से कह रहा था मैं धरातल को देख रहा था कि इस बार का चुनाव राजस्थान की जनता छत्तीसगढ़ में मध्य प्रदेश में भारतीय जनता पार्टी प्रचंड बहुमत के साथ जीत करके सरकार देखिए माननीय मोदी जी ने जिस तरह से देश के गरीब के जीवन में परिवर्तन लाने के लिए और देश के गरीब का कल्याण करने के लिए काम किया है ये सब उसी का परिणाम है हो गया उसके बाद पहले दिन से कह रहा था मैं धरातल को देख रहा था कि इस बार का चुनाव राजस्थान की जनता छत्तीसगढ़ में मध्य प्रदेश में भारतीय जनता पार्टी प्रचंड बहुमत के साथ जीत करके सरकार देखिए माननीय मोदी जी ने जिस तरह से देश के गरीब के जीवन में परिवर्तन लाने के लिए और देश के गरीब का कल्याण करने के लिए काम किया है ये सब उसी का परिणाम है हो गया उसके बाद पहले दिन से कह रहा था मैं धरातल को देख रहा था कि इस बार का चुनाव राजस्थान की जनता আনফালে আকৌ ৰাজস্থানৰ বিধানসভা নিৰ্বাচনতো বিজেপিৰ অগ্ৰগতি লাভ কংগ্ৰেছৰ 71খন আসনৰ বিপৰীতে বৰ্তমানলৈ 113খন আসনলৈ অগ্ৰগতি ভাৰতীয় জনতা পাৰ্টিৰ বিজেপিৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান কংগ্ৰেছ দলৰ পৰা তেওঁৰ পূৰ্বৰ কমল নাথৰ দৰে ৰাজনৈতিক হেভিৱেটক ধৰি মুঠ 2533 জন প্ৰাৰ্থীয়ে 230খন বিধানসভা আসনৰ বাবে যুঁজত নামি পৰিছে
আনহাতে তেলেংগানাৰ নিৰ্বাচনক লৈ আশাকেন্দ্ৰিক কংগ্ৰেছ দল তেলেংগানাত আগবাঢ়িছে কংগ্ৰেছ তেলেংগানাত এক প্ৰকাৰে কংগ্ৰেছৰ অগ্ৰগতি কংগ্ৰেছ নেতৃত্বৰ এনেকৈ ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীৰ পোষ্টাৰত গাখীৰ ঢালি বিজয় উৎসৱ উদযাপন কংগ্ৰেছ দলে 65খন আসনত অগ্ৰগতি লাভ কৰি যোৱাৰ সময়তে তেলেংগানা হয়তো ক্ষমতাৰ পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখিছে ইফালে 2014 চনত ৰাজ্য গঠনৰ পিছৰে পৰা ক্ষমতাত থকা কে চন্দ্ৰশেখৰ ৰাও নেতৃত্বাধীন BRS 38খনত অগ্ৰগতিৰে পিছ পৰি আছে ভোট গণনা চলি আছে যদিও সমীক্ষা অনুসৰি ক'ব পাৰি যে তেলেংগানাত কংগ্ৰেছে যথেষ্টখিনি জনতাৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে তেলেংগানাত বিজেপিৰ অগ্ৰগতি তেনেই তাকৰ যদিও 10খন আসনত সীমাবদ্ধ বিজেপিৰ কিন্তু বিজয় উৎসৱ উদযাপনৰ বাবে সাজু হৈছে বিজেপি ছত্তীশগড় মধ্যপ্ৰদেশ আৰু ৰাজস্থানত বিজেপিৰ বৃহৎ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে তিনি ৰাজ্যত বিজেপিৰ বৃহৎ অগ্ৰগতি কংগ্ৰেছক সমবেদনা জনাই কি ক'লে সাংসদ পবিত্ৰ মাৰ্ঘৰিটাই শুনক তেওঁৰ মুখেৰে তেওঁলোকক এই সময়ত কটাক্ষ কৰাটো আমাৰ আচলতে ধৰ্ম নহয় পৰাজয়ত চেডিষ্টিক প্লেজাৰ লাভ কৰে কংগ্ৰেছৰ হেতু দুষ্কৃতি কিন্তু আমি তেনেকুৱা নহয় কাৰণ সেইবিলাকো আমাৰে মানুহ ভাৰতবৰ্ষৰ মানুহ আমি সদায় কওঁ আমাৰ সংস্কৃতি সেইটো তেওঁলোক ভুল পন্থাত আছে তেওঁলোক এটা পৰিয়ালৰ ভৃত্তৰ দৰে কাম কৰে বাদ্ৰা বা গান্ধী পৰিয়ালৰ সেইটো সকলোৱে জানে গতিকে তেওঁলোকক এই সময়ত যিহেতু গণতান্ত্ৰিক প্ৰক্ৰিয়াত জয় পৰাজয় থাকেই গতিকে তেওঁলোক পৰাজিত হৈছে তেওঁলোকলৈ আমাৰ সমবেদনা আছে তেওঁলোকে খালি প্ৰয়োজনতকৈ বেছি উৎসাহী হৈ সন্মানীয় সভাপতি মহোদয়ে যিটো কৈছে আমি কাম কৰি যাওঁ অত্যুৎসাহী নহয় আমি যি সময়ত কাম কৰি আছোঁ সেই সময়ত তেওঁলোকে ক'ত কিমান মিঠাই খুৱাব কেনেকৈ আতচবাজি কৰিব আৰু বহু কিনিছেই বোলে তেওঁলোকে আতচবাজি তেওঁলোকে কিনিছেই ফাঁচী বজাৰৰ পৰা এইবিলাক তেওঁলোকে কৰিছে এইবিলাক তেওঁলোকৰ কালচাৰ শব্দটো আচলতে নাহে ইয়াত তেওঁলোকৰ কথা তেওঁলোকক কিন্তু এই সময়ত আচলতে তুচ্ছতাচ্ছিল্য কৰাৰ ধৃষ্টতা বা তেনেকুৱা ধৰণৰ কালচাৰ আমাৰ নাই গতিকে তেওঁলোকৰ আমাৰ সমবেদনা আছে ভৱিষ্যতৰ দিনত যুক্তিৰে তেওঁলোকে নিজক প্ৰতিষ্ঠা কৰক চালেবেৰে কোবাই মিছা কথা প্ৰচাৰ কৰিলে কি হয় এইটো তেওঁলোকে প্ৰমাণ পালে কেৱল মিছা ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেৱল মিছা কথা পৰম আৰাধ্য শ্ৰীকৃষ্ণ প্ৰভুক লাভ জেহাদী বুলি ক'লে কি হয় তাৰ প্ৰমাণ পালে তেওঁলোকে সৰ্বভাৰতীয় পৰ্যায়তো সনাতন হিন্দু সংস্কৃতি আমাৰ জাতি জনগোষ্ঠী আদিবাসীসকল এই গোটেই লোকবিলাকক তুচ্ছতাচ্ছিল্য কৰিলে কি হয় তাৰ ফল তেওঁলোকে সৰ্বভাৰতীয় পৰ্যায়ত পাইছে অসমত পাইছে গতিকে আমি ভাবোঁ নিৰ্বাচনত জয় পৰাজয় প্ৰতিদ্বন্দ্বিতা থাকিবই কিন্তু নিজৰ মানুহখিনিক আচলতে কেতিয়াও প্ৰতাৰণা কৰিব নালাগে যিটো তেওঁলোকে কৰিছিল আৰু তেওঁলোকৰ লগে লগে তেওঁলোকৰ মুখপাত্ৰ হৈ পৰা যি বাকী দুজন আছে আমাৰ অখিল গগৈ লুৰিণ গগৈ তেওঁলোককো কৈছোঁ এতিয়াও সময় আছে লাগিলে হাৰকেই কিন্তু 855জন শ্বহীদক গুলিয়াই হত্যা কৰা কংগ্ৰেছৰ ভৃত্য হৈ নাথাকিব যদি ভৃত্য হৈ থাকে তেতিয়াহ'লে জাতীয়তাবাদৰ পোচাক খুলি পেলাব প্ৰধানমন্ত্ৰীক এবাৰ পুনৌতি বুলি তেওঁলোকে খুব বেছিকৈ বিভিন্ন সময়ত কয় এনেধৰণৰ কথা আমি নাপাতোঁ আচলতে নেতিবাচক কথা এই নিৰ্বাচন মানে ছেমিফাইনেল বুলি কোৱা হৈছিলে গতিকে ছেমিফাইনেল ফাইনেলৰ কথা আমাৰ ক'বলৈ এইকাৰণেই দিগদাৰ কাৰণ দেখিছোঁ আমি ক্ষেত্ৰভিত্তিক বিভিন্ন ৰাজ্যত বিভিন্ন সময়ত কেতিয়াবা আমি 10খন 15খন 2খন আসন পিছ পৰি আছোঁ যদিও সেই একেখন ৰাজ্যতে লোকসভাত আমি 100% পাওঁ গতিকে আমাৰ ক্ষেত্ৰত ছেমিফাইনেল ঠিক নহ'ব পাৰে বেলেগৰ ক্ষেত্ৰত হ'ব পাৰে যদি নাজানো কাৰণ বিগত সময়ছোৱাত এইকেইখন ৰাজ্যতে আমাৰ ফলাফল আশানুৰূপ নাছিল নেক টু নেক কম্পিটিশ্যনত আছিল কিন্তু তাৰপিছত দেখিলোঁ মোদীজীৰ প্ৰতি প্ৰতিগৰাকী নাগৰিকৰ ইমানেই আস্থা আৰু বিশ্বাস আমি বিধানসভাত সামান্য তফাতত উদাহৰণস্বৰূপে ৰাজস্থানে কম হৈ আছিল যদিও লোকসভা নিৰ্বাচনত প্ৰত্যেকখন ৰাজ্যৰ প্ৰায় 90-100% আমি আসন লাভ কৰোঁ গতিকে এইবিলাক ৰাজ্যত বা যিকোনো ৰাজ্যত ক্ষেত্ৰভিত্তিক ৰাজনীতিৰ কাৰণে কেতিয়াবা আমাৰ আসনৰ হিন্দেৰী হ'লেও লোকসভাৰ ক্ষেত্ৰত দেখা যায় যে আমি এইকেইখনত আগতে হাৰিও থৈছোঁ তেলেংগানা ছত্তীশগড় ইত্যাদিত কিন্তু তাৰপিছতো দেখিলোঁ যে বিগত 14 চনৰ লোকসভাতকৈ 19ৰ লোকসভাত আমাৰ আসনৰ সংখ্যা 300 পাৰ কৰি গ'ল গতিকে এইবাৰতো জিকিছোঁ গতিকে এইবাৰ 350 পাৰ হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ যিদৰে কয় যে বিগত সময়ত 272ৰ পৰা যদি 303 হৈছিল এইবাৰতো সেই সংখ্যা গৈ 350 পাবগৈ কিন্তু সেইটোৰ লক্ষ্যৰে আমি আগবাঢ়িছোঁ ভাৰতীয় জনতা পাৰ্টিত কেৱল আত্মসন্তুষ্টিৰে বহি থকাৰ নিয়ম নাই ভাৰতীয় জনতা পাৰ্টিত কাম কৰি যাব লাগিব ৰাইজক সেৱা কৰি যাব লাগিব অত্যুৎসাহ নহয় আমি উৎসাহ উদ্দীপনাৰে ৰাইজৰ সেৱাৰ মানসিকতাৰে আজি সন্ধিয়াৰ পৰা একো কাম আৰম্ভ হ'ব যেহেতু কথা যে নিৰ্বাচনত দেখা পোৱা গৈছে যে 14 চনৰ পৰা এইটো এটা ট্ৰেণ্ড নিচিনা দেখা পোৱা গৈছে যে নিৰ্বাচনত হাৰিলে বিশেষকৈ বিৰোধী পক্ষ কংগ্ৰেছে ইভিএমক খুব দুখ দিয়ে এইবাৰো তেনেকুৱা কিবা পৰিৱেশ আহিব পাৰে নেকি ইভিএমক লৈ পেলাই ইভিএমক
টেম্পৰেৰী এনেকুৱা ধৰণৰ অভিযোগ নাই, তেওঁলোকৰ অভিযোগ আমি তেতিয়া শুনিম যদি তেওঁলোকে তেলেংগানাত যদি কেনেবাকৈ চৰকাৰ গঠন কৰে। মই নাজানো কি ট্ৰেণ্ড চলি আছে। তেলেংগানাত যদি চৰকাৰ গঠন কৰে তেওঁলোকে EVM-ক গালি পাৰি তেওঁলোকে গোটেইকেইজনে ৰিজাইন দি তাৰপিছত এই প্ৰশ্নটো কৰিলে আচলতে ভাল হ'ব। বিজয় উৎসৱ বুলি ঠিক নহয়। আমাৰ সন্মানীয় সভাপতি মহোদয়ে ইতিমধ্যে কৈছে যে আমাৰ এতিয়া সাংগঠনিক কাৰ্যত বিভিন্ন সমষ্টিত আমাৰ মানুহখিনি কাম কৰি আছে আজি এই মুহূৰ্ততো, আৰু গতিকে তেওঁলোক সাধাৰণতে সদায় পুৱা ভাগত নাইবা সন্ধিয়া ভাগত কাৰ্যালয়ত একত্ৰিত হয়। যদি একত্ৰিত হয় স্বাভাৱিকভাৱেই আমি সাংগঠনিক কাম কাজৰ লগতে আমি উৎসৱ উদযাপন কৰিম। আমি ৰৈ আছোঁ কেন্দ্ৰীয় কাৰ্যালয়ৰ নিৰ্দেশনালৈ। এতিয়াও ট্ৰেণ্ড চলি আছে, সম্পূৰ্ণ ৰিজাল্ট আহি লওক। কিন্তু আমি ভাবোঁ যি ৰিজাল্টেই নাহক কিয় সকলো ৰিজাল্ট ভাৰতীয়ৰ পক্ষত, ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ পক্ষত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পক্ষত। আৰু এটা প্ৰশ্ন ৰাত্ৰি পাইলুং বৰুৱাই সুধিছে যে অসমত আপোনালোকে মুখ্যমন্ত্ৰীয়ে কৈ আছে 11.5 পাব। এই নিৰ্বাচনী ফলাফলৰ পিছত আপোনালোকৰ সেই সংখ্যাটো ক'ৰবাত বহাৰ বা উৎসাহ তেনেকুৱা কিবা কৰে? নাই, ইয়াত আচলতে আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতাদেৱ আৰু সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ দুয়োগৰাকীয়ে কৈছে যে 11.5 বা 12 তেনেকুৱা ধৰণৰ কথা। গতিকে আমি ভাবোঁ যে আমি খুব ইতিবাচকভাৱে যাওঁ। কিন্তু এতিয়া যিটো ট্ৰেণ্ড হৈছে আচলতে আজি সেই তেওঁলোকৰ কথা ক'বলৈ মন নাই যদিও মই যিটো সামান্য ৰাজনীতি জানো সেই ৰাজনীতিৰ পৰা মই ভাবিছোঁ যে এইবাৰ লোকসভাত অসমত 14খনৰ ভিতৰত কংগ্ৰেছৰ এখন শূন্য হোৱাৰ সম্ভাৱনা আটাইতকৈ প্ৰবল। ৰিজাল্টৰ দিনাখন মই ইয়াত আপোনালোকৰ আকৌ মুখামুখি হ'ম, তেতিয়া বিশ্লেষণ কৰিম। আৰু খুবেই বেছি সম্ভাৱনা আছে এইবাৰ আমি 12খন 13খন কি পাওঁ বেলেগ কথা, কিন্তু কংগ্ৰেছৰ আসন শূন্য হোৱাৰ সম্ভাৱনা অসমত আটাইতকৈ বেছি। আৰু এই ক্ষেত্ৰত শেষৰ কথাটো হ'ল, এই ক্ষেত্ৰত মই পুনৰবাৰ কৈছোঁ যে এই 10 তাৰিখ শ্বহীদ দিৱসৰ দিনাখন লুৰিণজ্যোতি গগৈ, অখিল গগৈ জাতীয়তাবাদী মানুহখিনিক যেতিয়া শ্বহীদ তৰ্পণৰ সন্মুখত মূৰ দোৱাবলৈ যাব বা মূৰ দোৱাৰ নাটক কৰিব, তেওঁলোকক আপোনালোকে অনুগ্ৰহ কৰি সুধিব যে 855জন লোকক গুলীয়াই হত্যা কৰা কংগ্ৰেছৰ ভৃত্যৰ সেইটো নৈতিক অধিকাৰ আছে নাই জয় অসম ক'বলৈ, শ্বহীদ বুলি উচ্চাৰণ কৰিবলৈ।